हेलो फ्रेंड्स আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো মই আজি আপোনালোকৰ বাবে অতি সহজতে বনাব পৰা আটাৰ পৰা বনোৱা লাডুৰ ৰেচিপি এটা লৈ আহিছো তাকে আপোনালোকক দেখা বুলি ভাবিলো কেনেধৰণে বনাইছো এতিয়া আহক ভিডিওটো আগলৈকে চাওঁ মই প্ৰথমে ননষ্টিক তাৱাখন গৰম হ'ব দিছিলো ইয়াত মই এতিয়া মেজাৰিং কাপেৰে 1 কাপৰ জোখাৰে আটা দি দিছো মই ৰঙা আটাটো ব্যৱহাৰ কৰিছো যেটো চাকি আটা হয় এতিয়া এইখিনি গেছটো মিডিয়াম ফ্লেমত ৰাখি 10 পৰা 15 মিনিট সময়মান ভাজি লম যেতিয়ালৈকে আটাৰ কেঁচা ভাৱটো নাযায় আৰু কালাৰটো চেঞ্জ নহয় 10 মিনিট মান সময় মিডিয়াম ফ্লেমত ভাজি ললো এতিয়া গেছটো অলপ লো কৰি দিছো ইয়াত মই এতিয়া 3 পৰা 4 চামুচৰ জোখাৰে ঘি দি দিছো আপোনালোকে 6-7 চামুচো দিব পাৰে কোনো কথা নাই বেছিকে দিলেও এতিয়া এইখিনি গুটেইখিনি ভালদৰে মিলাই ভাজি লম অলপ সময়ৰ বাবে গেছটো অলপ মিডিয়াম কৰি লব এইখিনি সময়ত 15 মিনিট মান সময় ভজাৰ পাছত এয়া দেখিছে না আটাৰ কালাৰটো চেঞ্জ হৈ আহিল আৰু এনেদৰে হাতত চাইছো মিহি মিহি লাগিছে অলপ এখিনি হৈ গৈছে ভজা ইয়াত মই এতিয়া অলপ ড্ৰাই ফ্ৰুটছ দি দিম আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব মই বাদাম আলমন্ড আৰু এয়া মগজ কেইটামান দিছো আৰু অলপ ডাব নাৰিকলো আপোনালোকে দিব পাৰে মই দিয়া নাই এতিয়া এইখিনি ভালদৰে মিলাই ভাজি লৈছো 5 মিনিট মান গেছটো এইখিনি সময়ত একেবাৰে লো কৰি লব নহলে তলফালৰ পৰা মানে ৰঙচুৱা হৈ যাব বেছি জ্বলি যোৱা নিচিনা হ'ব তেতিয়া খাবলৈ ভাল নহব ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পাছত 5 মিনিট সময় ভাজি ললো এতিয়া ইয়াত মই নাৰিকলৰ গুৰি দি দিম তেতিয়া বেছি খাবলৈ টেষ্টি হয় নিজৰ ইচ্ছা অনুযায়ী দিব কিমানটো দিয়ে মই ইমানখিনিয়ে দিছো এতিয়া ভালকৈ গুটিখিনি মিলাই দিম খিনি সময়ত গেছটো অলপ লো কৰি লব মিডিয়াম ফ্লেমৰ পৰা নহলে তলত লাগি ধৰিব পাৰে মানে ৰঙচুৱা হৈ যাব বেছি তেতিয়া তিতা নিচিনা লাগিব অলপ খাবলৈ এতিয়া আকৌ অকমান সময় বাবে এনেদৰে নাৰিকলখিনিও ভাজি লৈছো ইয়া গুটিখিনি ভালদৰে ভজা হৈ গ'ল অলপ ৰঙচুৱা নিচিনা হৈ আহিলে ইয়াত মই এতিয়া কফি কাপৰ জোখাৰে 1 কাপ পাউডাৰ সুগাৰ দি দিছো আৰু এই পাউডাৰ সুগাৰখিনি বনাতে মই ইয়াত ইলাচিও পিছি লৈছিলো আপোনালোকে তেনেদৰে পিছি ল'ব পাৰে আপোনালোকে যিমান মিঠা খায় সেই অনুযায়ী চেনি দিব 2 কাপ দিলেও একো নাই এতিয়া গুটিখিনি ভালদৰে এনেদৰে মিলাই দিছো চেনি গুৰিখিনি দি ভালদৰে গুটেখিনি মিলাই দিলো গেছটো এইখিনি সময়ত অফ কৰি দিলো ঠাণ্ডা হোৱালৈকে অকমান এনেদৰে লৰাই আছো যাতে তলৰ পৰা ৰঙা নহয় এফালে মই কেক বনোৱা বাটিটোতে 2 কাপ কফি কাপৰ জোখাৰে পানী দি দিছো ইয়াত মই এতিয়া 5 পৰা 6 চামুচৰ জোখাৰে পাউডাৰ সুগাৰ দি দিছো আপোনালোকে এটা কথা মন কৰিব যদি আটাখিনি ভাজি থাকোতে চেনি 2 কাপ দিয়ে তেতিয়া হলে ইয়াত পৰিমাণটো কম কৰি লব এতিয়া এইখিনি ভালদৰে উতল অহালৈকে এনেদৰে ৰাখি দিছো আঠা হোৱালৈকে কৰিব নালাগে মাত্ৰ উতল আহিলেই হ'ব এয়া চেনি পানীখিনি উতলি আহিলে 5 মিনিট সময় ৰাখি দিম উতলিবলৈ ভালদৰে পানীখিনি হৈ গ'ল এতিয়া গেছটো অফ কৰি দিছো এতিয়া লাডু বনাবৰ বাবে মই এনেদৰে আটাৰ মিশ্ৰণখিনি অলপ লৈ লৈছো আৰু ইয়াত মই চামুচখনেৰে অলপ চেনি পানী লৈ ল'ম আৰু পানীখিনি অলপ কুহুমীয়া নিচিনা হৈ থাকিব লাগিব আৰু আটা মিশ্ৰণখিনিও অলপ গৰম হৈ থাকিব লাগিব তেতিয়া লাডু বনাবলৈ ভাল হয় আৰু পানী বেছি দি দিব নালাগে বেছি টেপটেপিয়া হলে লাডুটো বেয়া হয় অলপ এনেকা জেকা নিচিনা কৰি ল'ব আৰু ইয়াত মই এতিয়া অলপ ঘিও দি দিম এতিয়া ঘি দিলে খাবলৈ বেছি টেষ্টি লাগে লাডুটো এয়া এনেদৰে মই প্ৰথম লাডুটো বান্ধি ল'ম এইটো প্ৰথম লাডুটো হৈ গ'ল এনেদৰে মই গোটেইখিনি লাডুৱে বনাই ল'ম এয়া মোৰ
আটাৰ পৰা বনোৱা লাডু হৈ গ'ল। খাবলৈ খুব টেষ্টি হয়, আপোনালোকেও এদিন ঘৰত বনাই খাই চাবচোন। আৰু লগতে মই আটা মিক্স কৰি কেইটামান বৰফি আৰু পেৰাও বনাইছিলোঁ। সেই ৰেচিপিটো বাৰু মই আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।